ফাৰ্ষ্ট চানক্য আপোনালোকৰ নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে এইখিনি অৱশ্যে মোৰ ভিউজবিলাক অলপ কমিছে মোক বহুতে কৈছে যে তোমাৰ ভিডিঅ'ৰ যোনবিলাক নটিফিকেশ্যন আছে সেইবিলাক আজিকালি নাপাওঁ এইখিনিতে আপোনালোকে এটা কাম কৰিব পাৰে নটিফিকেশ্যনটো আপোনালোকে এবাৰ অফ কৰি পেলাই আকৌ অন কৰি দিব হয়তো তেতিয়া যাব পাৰে কি হৈছে মই বস্তুটো বুজি পোৱা নাই মানে বহুত ওলাই নটিফিকেশ্যন যোৱা নাই মোৰ লগৰো বহুতে সুধিছে যে তোমাৰ ভিডিঅ' আজিকালি নটিফিকেশ্যন নাপাওঁ কিয় কি হৈছে একো বুজি পোৱা নাই আশা কৰিছোঁ আপোনালোকে অকণমান ছাপোৰ্ট কৰিব বুলি আপোনালোকে ভিডিঅ'বিলাক অলপ শ্বেয়াৰ কৰি দিব বুলি কমেণ্ট কৰিব বুলি আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব আৰু যদি আপোনালোকে ভিডিঅ' চাই বেয়া পায় তেতিয়াহ'লে আপোনালোকে ডিছলাইক কৰিব তেতিয়াও মানে অকণমান এংগেজমেণ্টটো বাঢ়ে এংগেজমেণ্ট যদি বাঢ়ে তেতিয়াহ'লে অলপ মানে ট্ৰেণ্ডিঙত যায় চ' এইখিনি কৰি দিওঁ বুলি আপোনালোকে আশা কৰিলোঁ আজি মই এখন যোৰহাটৰ ফেমাছ কেফেত গৈছিলোঁ নামটো হৈছে ডিভাইন ডাইনিং ইয়াত বিৰিয়ানীৰ বাবে ফেমাছ হয় ইয়াৰ উপৰি আপোনালোকে নৰ্থ ইণ্ডিয়ান ফুড ট্ৰাই কৰিব পাৰিব আপোনালোকে যদি যোৰহাট গৈছে যদি ভাল নৰ্থ ইণ্ডিয়ান ফুড খাব বিচাৰিছে নাইবা যদি আপোনালোকে বিৰিয়ানী খাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এই যোনখন ডিভাইন ডাইনিং কেফে আছে সেইখন যাব পাৰিব ইয়াৰ উপৰি তাত আপোনালোকে থালিও খাব পাৰিব অৱশ্যে এতিয়া ক'ভিডৰ কাৰণে তেওঁলোকে থালিখন বন্ধ কৰি ৰাখিছে বাকী যোনবিলাক নৰ্থ ইণ্ডিয়ান ফুড আছে সেইবিলাক চলি আছে চ' ৰেষ্টুৰেণ্টখন যোনটো লোকেশ্যন আছে সেইটো মই ডেছক্ৰিপশ্যনত দিয়া আছে তাৰ পৰা গৈ আপোনালোকে গুগল মেপত চাই ল'ব পাৰিব তো বলক তেতিয়া আজি যোনটো ব্লগ আছে সেইটো আৰম্ভ কৰোঁ আৰু আপোনালোকে অকণমান সঁহাৰি জনাব বুলি আশা কৰিলোঁ তো লোকেশ্যনটো হৈছে এইটো গড়আলিত আছে ডিভাইন ডাইন লিখা আছে ডিভাইন ডাইন কেফে বুলি এইখন দেখিছেনে আৰু এইফালে অপজিটত এইটো একজেক্ট যোনটো চু কৰ্ণাৰ আছে ৰিনটো এনেকৈ বুলি আছে তো এইটো হৈছে আপোনালোকে চাই লওক আৰু অজন্তা যোনটো ফুটৱেৰ আছে ফুটৰ কাষতে হয় এখন এই যোনটো গলি আছে গলিটোদি সোমাই যাব লাগিব এই গলিটো যে দেখিছে এইফালে সোমাই যাব লাগে আৰু ছাইডতে আছে জগদম্বা ইলেক্ট্ৰনিক্স এইখন হৈছে ৰেষ্টুৰেণ্টখন তো বলক এতিয়া আমি ভিতৰলৈ যাওঁ এইফালে এনেকৈ ভিতৰলৈ সোমাই আহিব লাগে ভিতৰলৈ সোমাই পেলাই আপোনালোকে একেবাৰে ইয়াত লিখা আছে ৱেলকামটো ডিভাইন ডাইন এনেকৈ লিখা আছে আৰু একেবাৰে শেষতে দেখিছে তো সেইখনেই হৈছে ৰেষ্টুৰেণ্টখন তো এইটো এনেকৈ আপোনালোকে দেখিবই এই কৰিডৰটোদি সোমাই গ'লে হ'ল আৰু ফাইনেলি এখন পালোহি এইখন আছে ৰেষ্টুৰেণ্টখন ফালে আৰু ৰাইট চাইডে ফালে কাউণ্টাৰ আছে তাৰপিছত এইটো তলতো বহিব পাৰি তলত ফালে হাত ব্যৱস্থা আছে এইফালে এইটো হৈছে কিটচেনটো ইয়াৰ উপৰি এনেকৈ ওপৰত আছে ওপৰত গৈ বাবলি ভণ্টিয়ে মানে বহি আছে আৰু যদি আপুনি ইচ্ছা কৰিছে ঘৰত বহি পেলাই আমি খাব পাৰিব তেনেকৈ খাব বুলি ব্যৱস্থা কৰিছে এইফালে কাউণ্টাৰত ধুনীয়া অৰ্ডাৰ কৰিব পাৰিব এইটো কিটচেনটো যিহেতু এতিয়া ওপৰত বহিছিলোঁ ওপৰত দেখাম এইফালে এনেকৈ আৰু ইয়াতে ওপৰতো এনেকৈ হাত ধুবলৈ ব্যৱস্থা কৰা আছে এটা আহি পেলাই তেনেকৈ হাত ধুব পাৰিব হ'লেও আছে হাত ধোৱা দুঠাইত হাত ধোৱাটো যিহেতু ইম্পৰ্টেণ্ট সেয়া তাৰপিছত এইটো হৈছে ওপৰৰ চেম্বাৰটো এইটো ধুনীয়া স্পেচ হয় ঠাণ্ডা কোনো নইজ নাই চ' ফাইনেলি আহি পেলাই বহিলোঁ আৰু মই সঁচাকৈ মানে পাহৰিয়ে গ'লোঁ কি ক'বলৈ কি কথা কাৰণ বহুত দিনৰ মূৰত মানে ঘৰৰ ভিতৰত ভিডিঅ' বনাই এইফালে আৰু আপোনালোকক এতিয়া যোনখন মেনু আছে মেনুখন দেখাই দিওঁ মেনুখন ধুনীয়া হয় এখন হৈছে এয়া এইখিনি বস্তু আছে ডাঙৰ কিন্তু বহুত বস্তু ৰাখিছে সেইখনে আছিলে মেনুখন আমি দিছোঁ চিকেন বিৰিয়ানী আৰু চিকেন বিৰিয়ানীটো খাবলৈ ভাল বুলি কৈছিলে মালিকে তো চিকেন বিৰিয়ানীটো অৰ্ডাৰ দিছোঁ তাৰপিছত চিকেন কৰ্মা এটা আৰু মানে গোটেইকেইটা চিকেনৰ বস্তুৱে খাম আৰু লগতে দিছোঁ নান এখন মানে 4 পিচকৈ থাকে বুলি কৈছে হয় নহয় 4 পিচকৈ 3 পিচ বা 4 পিচ এনেকৈ থাকে আমি যিহেতু 3জন আছোঁ আৰামছে খাব পাৰিম আৰু মানে আমি বেলেগখন ৰেষ্টুৰেণ্টত যোৱা কথা আছে তো সেইকাৰণে কমকৈ খাম তো চিকেন কৰ্মা এটা চিকেন বিৰিয়ানী এটা আৰু নান এখন বহুত দিন চিকেন বিৰিয়ানী খোৱা নাই বাহিৰত তো আজি টেষ্ট কৰা যাম তো যেতিয়া অৰ্ডাৰটো আহে আপোনালোকক দেখাই দিম আৰু এইদিন মই মানে কিটচেনত গৈ পেলাই শ্বুট কৰা নাই যিহেতু ক'ভিডৰ চিটুৱেশ্যন চলি আছে কিটচেনত যোৱাটো ভাল নহয় আৰু যেতিয়া লাহে লাহে ভাল হ'ব তেতিয়া আপোনালোক কিটচেনত গৈ দেখামগৈ তো যেতিয়া অৰ্ডাৰটো আহে আপোনালোকক তেতিয়া দেখাই আছোঁ তো অৰ্ডাৰটো প্ৰিপেয়াৰ হয় মানে মোৰ এইফালে ৰেষ্টুৰেণ্টৰ দাদা আছে মালিক দাদা আপোনাৰ নামটো হয় নমস্কাৰ মোৰ নামটো ৰমিজুদ্দিন খান আপোনালোকৰ এখন আৰম্ভ হোৱা কিমান বছৰ হ'ল আমি 2018ত কৰিছিলোঁ 2018 অক্টোবৰত আমাৰ অপেনিং হৈছিল তেতিয়াৰ কেনেকুৱা চলি আছে এতিয়ালৈকেতো যথেষ্ট ভালেই পাইছোঁ যদিও ক'ভিড-19ৰ পেণ্ডেমিক হৈছে তাৰ মাজতো মানে গ্ৰাহকৰ যথেষ্ট আমি
হেৰি পাইছোঁ ঠিকে আছে এইবাৰ আপুনি আৰম্ভ কৰিছিলে নেকি হয় হয় মই নিজাববীয়া টাইমিংটো কৈ দিবচোন আপোনালোক টাইমিংটো আমাৰ ৰাতিপুৱা 9টা বজাত অপেন হয় আৰু ৰাতি এতিয়াতো ধৰি লওক কাৰ্ফিউ চলি আছে গতিকে SOP অনুসাৰে আমি সেই টাইমত বন্ধ কৰোঁ কিন্তু নৰ্মেলি আমি 10টা বজালৈকে থাকোঁ আপোনালোকৰ স্পেচিয়েলি মানে কি কি বস্তু আমাৰ স্পেচিয়েলি এনেই আমাৰ মোগলাই কুজিনৰ ভিতৰত ধৰি লওক তন্দুৰী চিকেন বিৰিয়ানী তাৰপিছত আপোনাৰ নান বাটাৰ মছলা পনীৰ যিখিনি আপোনাৰ নৰ্মেল বস্তু স্পেচিয়েলি আমাৰ বিৰিয়ানী তন্দুৰী এইখিনি আইটেমেই বেছিকৈ যায় চুইগি জমেটো আছে নেকি চুইগি জমেটো আছে আৰু দাদা মোক দেখাইছিলে এইফালে এতিয়া আমাৰ বৰ্তমান অৰ্ডাৰ আহিছে মটন বিৰিয়ানী 5টা দেখা পাইছে এইটো জমেটো ন হয় এইখিনি জমেটো আৰু ইয়াৰ লগত আমি এনেকৈ ৰাইতা দি দিয়া হয় তাৰপিছত ধৰি লওক আপোনাৰ ভেজ মাঞ্চুৰিয়ান একে ঠাইৰ পৰা আহিছে কাৰণে এনেকৈ একে ঠাইত থোৱা আছে চব একেলগে ক্লাব কৰি দি দিয়া হৈছে এইটো হৈছে পেকিংটো তেওঁলোকৰ আপোনালোকে যদি ইয়াত নাহে তেতিয়াহ'লে আপুনি অৰ্ডাৰ কৰি খাব পাৰিব আৰু এইটো আপোনাৰ কিটচেনটো ন এইফালে আমাৰ কিটচেন আছে হয় ঠিক আছে ঠিক আছে আৰু কি আপোনালোকে ইয়াত পায় এনেই আপোনাৰ ধৰি লওক নৰ্থ ইণ্ডিয়ান চাইনিজ তন্দুৰী গোটেইখিনি খানাই পোৱা যায় থালিও পায় নেকি থালিও পাই আছে কিন্তু বৰ্তমান আমি লকডাউন হোৱাৰ পৰা থালিটো বন্ধ কৰি ৰাখিছোঁ যিহেতু থালিৰ অলপ গ্ৰাহকৰ সংখ্যা কম আগতকৈ গতিকে আমি থালিটো বন্ধ কৰি ৰাখিছোঁ ঠিক আছে দিয়ক থেংক ইউ ঠিক আছে ধন্যবাদ তো এয়া আছিলে হোটেলৰ দাদা আৰু আমাৰ যোনটো অৰ্ডাৰ আছে সেইটো বনাই আছে এতিয়া যেতিয়া আহে আপোনালোকক দেখাই আছোঁ তো ফাইনেলি আমাৰ যি অৰ্ডাৰ আছে আহিলে এইফালে আছে এইটো নান তাৰপিছত এইটো হৈছে চিকেন কৰ্মা চিকেন বিৰিয়ানী এই দুটা থাকে আৰু বিৰিয়ানী আৰু এইফালে চালাড চালাড আৰু ৰাইতা আছে নান আমি এপিচ লৈছোঁ 3 পিচ কেনেকৈ কৈ দিম এটা লৈছোঁ নানটো আৰু এই হৈছে ৰাইতা ফাইনেলি আমাৰ যি অৰ্ডাৰ আছে সেয়া আহিলে আৰু ভাগ কৰিলোঁ গোটেইখিনি তিনিজনৰ মাজত যোনটো চিকেন কৰ্মা আছে সেইটো আপোনালোকে 3 পিচ পাব ধুনীয়াকৈ একদম সজাই মেলি দিছে গাৰ্নিছ কৰি দিছে চৰি 6 পিচ পাব না আমি 3 পিচ লৈছোঁ 6 পিচ পাব আৰু এইটো হৈছে চিকেন কৰ্মাটো এইফালে বিৰিয়ানীটো আমি ভাগ কৰিলোঁ বিৰিয়ানীত কেইপিচ থাকে চিকেন 5 পিচ থাকে আৰু এইটো হৈছে বিৰিয়ানীটো বিৰিয়ানী গোন্ধটো কিন্তু ধুনীয়া হয় তাৰপিছত এইটো কৰ্মাটো আৰু এইফালে নান লৈ লোৱা এইফালে বাঁহ আছে আৰু আমাৰ কেমেৰা মানে তো প্ৰথমতে যোনটো নান আছে নানটোকে টেষ্ট কৰিম বাটাৰ নানটো লৈছোঁ অ'কে এয়া তো প্ৰথমতে যোনটো গ্ৰেভি আছে গ্ৰেভিটো টেষ্ট কৰিম চিকেন কৰ্মা সেনেকৈ খাই চাওঁ হাতে লৈছোঁ ইয়াত এনেকৈ পিঁয়াজ এইবিলাক অ'কে ফাৰ্ষ্ট বহুত দিনৰ মূৰত খাইছোঁ বাহিৰত লকডাউনৰ কেইমাহ হ'ল 4 মাহমান হ'ল নেকি না এপ্ৰিলৰ পৰা খোৱা নাই আজি ফাৰ্ষ্ট টাইম খাইছোঁ তাৰপিছত নান লৈ লওঁ আৰু টেষ্টি হয় মই চিকেন মই মানে যেতিয়া ৰেষ্টুৰেণ্টখনৰ বিষয়ে চাইছিলোঁ তেতিয়া মানে সেইটো চিকেন কৰ্মাৰ ফটোটো ধুনীয়াকৈ দিয়া আছিলোঁ অলপ গ্ৰেভি লৈ লওঁ আৰু গ্ৰেভিটো যথেষ্ট হয় 3জন মানুহে আৰামছে ভাগ কৰি খাব পাৰিব 2 পিচ চিকেন পাব আৰু গ্ৰেভিও আছে এয়া পূৰা গৰম হৈ আছে গৰম দিয়ে আল্টিমেট লাগিছোঁ ওপৰত ক্ৰীম থোৱা আছে ট্ৰাই কৰোঁ বহুত টেষ্টি লাগিছে বহুত চিকেনটো চফ্ট হয় ইমান ধুনীয়া হয় বাৰু ইমান ধুনীয়া সিজিছে মছলা জাষ্ট মানে চুই দিছোঁ সেইখিনি হেৰাই গৈছে মুখত দিয়ামতক মানে কমি গৈছে অলপ চিকেন লৈ লওঁ চিকেন আৰু গ্ৰেভি পিঁয়াজ আছে ন চালাড লৈ লোৱা পিঁয়াজ লৈ লওঁ
Ja. চিকেনটো ফ্ৰেছ হৈ যায় খোৱা মাত্ৰই গম পায় মানে বিৰিয়ানীটো খাই চাওঁ বিৰিয়ানীটো কিন্তু গোন্ধটো ধুনীয়া আহিছে তো বহুত দিনৰ মূৰত বাহিৰত বিৰিয়ানী খাইছোঁ আজি প্ৰায় 4 মাহৰ পিছত টেষ্টি আছে বিৰিয়ানীটো যোনটো মছলা ফ্লেভাৰ আছে একদম একেবাৰে মুখত একদম লগা নাই অলপ অলপকৈ আছে হালকা হালকা ধুনীয়া লাগিছে খাই এটা বিৰিয়ানীটো অলপ ফেমাছ হয় আপোনালোকে আহিলে বিৰিয়ানীটো ট্ৰাই কৰিব আৰু যোনটো চিকেন কোৰমা আছে সেইটো ভাল লাগিছে সেইটো আপোনালোকে ট্ৰাই কৰিব পাৰিব মছলাটো মানে বেছিকৈ লগা নাই ন তুমি নাই খোৱা নেকি একদম পাতল পাতল আছে গোটা মছলা কমেই দিছে নেকি গোটা মছলা দিয়া নাই হেভি নহয় মানে বিৰিয়ানীটো খালে হেভি লগা নাই গোটা মছলা দিয়াই নাই হ'বলা কমকৈ দিছে গুড়ি কৰি দিছে মছলাটো এইবিলাক বিৰিয়ানীটো ৰাইতাৰ লগতে ভাল লাগিব ৰাইতা লৈ লওঁ বুন্দি ৰাইতা নহয় নৰ্মেল ৰাইতাটো পানী দিব চাই এতিয়া এতিয়া যোনটো চিকেন পিচ আছে এইটো চাম এইটো হৈছে চিকেনটো যথেষ্ট চফ্ট হয় চুই দিওঁতো চিকেনটো খাই যাওঁ অলপ গ্ৰেভি লৈ লওঁ পিঁয়াজ দিছে না এনেকৈ গ্ৰেভিটোত এনেকৈ পিঁয়াজটো পিচি দিছে হয়নে পুৰাটো নহয় ন এই পিঁয়াজটো পিচি দিছে ন ইয়াতে নহয় কি হয় পিঁয়াজটো ফ্ৰাই কৰি পেলাই এনেকৈ হেৰি কৰি গ্ৰেভিটো কিন্তু ধুনীয়া হয় এইটো মানে আছে ক্ৰীম গম পাইছোঁ অ'কে আপোনালোকে যোনটো আপোনালোকে যদি ইয়াতে আহে তেতিয়াহ'লে যোনটো চিকেন কোৰমা আছে সেইটো ট্ৰাই কৰিব এইবোৰ ইয়াতে চাটনি দিছিলে সেইটোতো টেষ্ট কৰা নাই কৰি চাওঁ ধনিয়া পুদিনা চাটনি হয় অকণমান টেঙা টেঙা আছে এইখিনি আছিলে আৰু বা এটা ৰিভিউ ল'লা কেনেকুৱা লাগিলে বহুত ভাল লাগিছে গ্ৰেভিটো মেইনলি বহুত ভাল লাগিছে তাহাঁতি ইমান মানে কেমেৰা অভ্যাসটো যিহেতু নাই আৰু যি কি নহওক এইখিনিতে আমি ভালদৰে ফিনিছ কৰি লওঁ তাৰপিছত আপোনাক লগ পাই আছোঁ আজি যোনটো ফুড ব্লগ আছিলে সেইটো ইমানে আছিলে আশা কৰিলোঁ আপোনালোকে ভিডিঅ' চাই ভাল পালে বুলি যদি ভাল পালে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে বেয়া পালে তেতিয়াহ'লেও আপোনালোকে ডিছলাইক এটা হ'লেও কৰি দিব কিন্তু আপোনালোকে কিবা এটা নহয় কিবা এটা কৰিব মুঠতে যাতে এংগেজমেণ্টটো বাঢ়ে আৰু মোক বহুতে কয় যে তুমি কিমান টকা খালা সেইটো জনাব বুলি আমাৰ এইখন ৰেষ্টুৰেণ্টৰ বিলটো হৈছিলে 750 টকা আৰু তাৰে 50 টকা ডিছকাউণ্ট দিলে টোটেল হ'ল 700 টকা
ৰেষ্টুৰেণ্টখন লোকেশ্যনটো মই দিয়া আছে আপোনালোকে যদি যোৰহাট যায় তেতিয়াহ'লে আপোনালোকে তাত গৈ টেষ্ট কৰিব পাৰিব স্পেচিয়েলি যোনটো বিৰিয়ানী আছে সেইটো ট্ৰাই কৰিব আৰু মোৰ অৱশ্যে যোনটো চিকেন কোৰ্মা আছে সেইটো খাই ভাল লাগিলে আপোনালোকে সেইটো ট্ৰাই কৰিব পাৰিব আমি বাটাৰ নানৰ লগত খাইছিলোঁ ইমানেই আছিলে সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব ভগৱান নাম লৈ কাম কৰি যাব দিন হয় সফল হ'ব আৰু সদায় হাঁহি থাকিবলৈ চেষ্টা কৰিব